গাইজ এতিয়া চোৱা এতিয়া বাজেল 4:59 তো এতিয়া আমি ৰাতিপুৱাই উঠিছোঁ এতিয়া ভগৱানক ধূপ চাকি দি এতিয়া ওলালোঁ তো আজি ক'লৈ গৈ আছোঁ মই এতিয়া কৈ আছোঁ এতিয়া মানে গৈ আছোঁ আমি আইতাহঁতক মাত দিবলৈ তো আজি মানে সকলোকে মাত দি এতিয়া যাব লাগিলতো মানে আজি বহুত দূৰলৈকে যাম তো সেইকাৰণে সকলোকে মাত চাত দি আশীৰ্বাদ দি তো সকলোৱে যাম তো এতিয়া মানে এইফালে চাব পাৰে আমাৰ ৰাজু ভাই এতিয়া কাম কৰি আছে তো এনেকৈ আমি এতিয়া আহি পালোঁ আমাৰ চাফেদাৰ ঘৰ তো ইয়াত তেওঁৰ ভৰিখন তো এতিয়া আমি তেওঁৰ আশীৰ্বাদ লৈ এতিয়া ফুট আৰু চোৱা গাইজ এয়া ৰাতিপুৱাই আমি আহিলোঁ ইয়াকো মাত দিবলৈকে আৰু মাত নিদিয়াকৈ কেনে কৈ যাম নমস্কাৰ গুড মৰ্ণিং এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল তো সকলোকে গুড মৰ্ণিং মানে এতিয়া এইফালে চাব পাৰে কুঁৱলী পৰি আছে তো আজি মানে ৰাতিপুৱাই ব্লগ আৰম্ভ কৰি দিছোঁ মানে আজি স্কুলৰ পৰাই মানে পিকনিকলৈ গৈ আছোঁ তো আমি স্কুলত এতিয়া বৰ্তমান যাব লাগে তো এতিয়া মানে আমি ৰেডি মানে গা চা থৈ সকলোফালে ৰেডি হৈ গৈছোঁ তো এতিয়া আমাৰ বন্ধু এজন আহিব মানে তেওঁ থ'ব যাব মই স্কুললৈকে তো আমাৰ এনেকৈ জাৰ্ণি আৰম্ভ হৈ গৈছে এতিয়া মানে বাইকত গৈ আছোঁ তো তাতে গৈ আছোঁ মানে আল্ট্ৰা যাম তো এইখিনি মানে থ'বলৈ গৈ আছে মানে মুখখন দেখুৱাবলৈ নোৱাৰোঁ তো এতিয়া বলক তো আমাৰ গাড়ী আহি গ'ল এতিয়া বৰ্তমান সেইফালে তো আমি এতিয়া যাবলৈ ৰেডি সকলোৱে মানে এইফালে আহি গ'ল আমাৰ গাড়ী তো এতিয়া আমি যাব লাগিলে এতিয়া বন্ধুসকলক ক'ব লাগিল বাই তো ইয়া আমাৰ ভাই আমি আহি গ'লোঁ এতিয়া মানে বৰ্তমান ইয়া চাওক আমাৰ ষ্টেণ্ডলৈ এতিয়া তো কিমান ধুনীয়া লাগিছে ন মানে এইফালে এতিয়া বাই দিবলৈ আহিলে সেইকাৰণে এতিয়া আমি যাম এতিয়া সকলোৱে যাবলৈ ৰেডি তো গাড়ী আহি গৈছে এতিয়া বস্তুবিলাক উঠাব লাগে তো এইখিনি উঠাই আমি যাম আৰু তো এইফালে আমাৰ সকলোৱে আহি এয়া তো পিছফালৰ পৰা ভিউ এনেকুৱা আমাৰ এইফালে পিছত আছে বেকগ্ৰাউণ্ডত আছে আমাৰ হেৰি মানে কি কয় এইবিলাক চাহপাত তো আমাৰ এইফালে পিছত এয়া এনেকুৱা ভিউ মানে আমাৰ গাড়ীখনৰ আমাৰ এয়া ভাই আছে আহক এইফালে মানে অলপ মানে বজাৰ চজাৰ আছে সেইখিনি উঠাব লাগে তো এতিয়া আমি উঠাবলৈ গৈ আছোঁ মানে এতিয়া উঠাই লওঁ আৰু লগ পাই আছোঁ আপোনালোকক অলপ পিছত তো এইফালে গাড়ীৰ ভিতৰৰ পৰা এনেকুৱা আৰু চাউণ্ড কৈবে হা চাউণ্ডটো বাদে জচ দি না জচে নাই চাওক না গাইছে আমাৰ জচে নাই গাড়ীখনত জচ নাই গাইছ আমাৰ যাত্ৰা আৰম্ভ হৈ গৈছে তো এতিয়া আমি মানে বাগানত অলপমান সময় ৰখিছোঁ মানে কিবা বস্তু নিবলৈ আছে অলপ চাউল তাউল তো সেইকাৰণে আমি ইয়াত পানীটো এতিয়া নিবলৈ লাগে গাড়ীত তো এতিয়া গৈ বলক তো যিসকলে আহিব নোৱাৰিল মানে হাজোলৈকে যিসকলৰ মানে পইচাৰ অলপ অসুবিধা তেওঁলোকে যোনে আহিব নোৱাৰিল তো তেওঁলোকৰ বাবে মই ব্লগিং কৰি দেখাই দিছোঁ আপোনালোকে চাই লওক এয়া তো আৰু সেইখন চোৱা সেইখন হৈছে শৰাইঘাট দলং যিখনত লাচিত বৰফুকনে যুঁজি মানে মামাকৰ সেইকাৰণে মানে ইতিহাস আৰু এটা আছে তো আপোনালোকেতো জানিয়ে সেইখিনি দেখাই দিছোঁ এতিয়া চাই লওক তো ফাইনেলি গাইছ আমি আহি পালোঁ এতিয়া পিকনিক প্লেচ নহয় এইখিনি এনেই ক'ত বা আহিলোঁ নাজানো মুঠতে পাহাৰৰ ওপৰত আহিলোঁ সেইফালে আছে মন্দিৰটো তো সেইফালে আপোনালোকক লৈ যাম তো কিবা লাগি গৈছে মানে অলপ ভাল মানে গাটো ফাল্টু লাগি গৈছে সেইকাৰণে অলপ পিছত লগ পাইছোঁ আপোনালোকক তো এইফালে আৰু সকলোৱে আহি পালে এয়া চোৱা এয়া মানে কাবাৰটো অলপ বমি চুমি হৈ গ'ল লাগে এতিয়া খুচুৰা পইচা মানে সেৱা কৰিব লাগিব তো সেইকাৰণে খুচুৰা পইচা লাগে তো খুৰা দোকানীটো মানে খুচুৰা পইচা লাগিছিলে অলপ তো এইফালে সকলোৱে আহি মানে বমি কৰি অৱস্থা নাই আৰু ইয়াৰ তো এতিয়া আমি ওপৰলৈ যাব লাগে কি কৰিবা শিক্ষকসকলে তো এতিয়া যি হৈ দেখা যাব মানে ওপৰলৈ sorry সৰু লাগছিলে কিন্তু আমি ওপৰলৈ গৈ আছোঁ এতিয়া তো আমি এনেকৈ ওপৰলৈ হাজো গাইছ তো আহক আজি আমি হাজোত দৰ্শন কৰোঁগৈ তো এতিয়া
বলক আমি হাজত এন্ট্ৰি কৰিলোঁ তো এতিয়া আমি হাজত মানে ওপৰত গৈ আছোঁ তো এতিয়া বলক আমি ওপৰলৈকে যাওঁ আৰু বহুত আমাৰ ব্লগাৰ আহিছে এয়া আমাৰ ভাই ব্লগাৰ এয়া চোৱা আমাৰ ব্লগাৰজন নতুন মানে ইউটিউব চেনেল খুলিছে অঁ তো আৰু এইফালে ফটোগ্ৰাফাৰ আহিছে আমাৰ এয়া এছিষ্টেণ্ট তো এইফালে নতুনকৈ দৰা কইনাও আহিছে এয়া চাওক আপোনালোকে তো এইফালে আৰু আপোনালোকে চাওক এয়া দিছ ইজ মানে হাজোৰ মন্দিৰ এয়া চাহ এয়াই হৈছে গাইজ হাজোৰ মন্দিৰ দিছ ইজ মন্দিৰ মানে কি ক'ম আৰু ইমান ভাল লাগিল একদম ক'বা আহি থাকে না আমি এতিয়া সেয়া কৰিব দিছোঁ সেইফালে পূজাৰী ফালে মন্দিৰে এইফালে সকলো এয়া তো এইফালে আমাৰ এতিয়া মানে খানাৰ হেৰিলৈকে গৈ আছোঁ এইফালে জংঘলৰ মাজত আমি জংঘলীয়া মানুহ আমি এতিয়া বৰ্তমান এতিয়া জংঘলৰ পিকনিক খাবলৈ মানে জংঘলৰ মানুহ জংঘলতে খাম আৰু ক'ত খাম আৰু মানে গাঁৱতো জংঘল ইয়াতো জংঘল মানে জংঘলতে খাওঁ আৰু আমি জংঘলীয়া যিহেতু সেইকাৰণে আমি আৰু আপোনালোকক তো গাইছ আপোনালোকে ক'ব কমেণ্ট কৰি মানে এই জেগাটো কেনেকুৱা পালে মানে এই জংঘলীয়া মানুহ জংঘলীয়া জেগা আৰু কি হ'ব আৰু তো প্লিজ আপোনালোকে কমেণ্ট কৰি ক'ব আৰু ছাবস্ক্ৰাইব কৰিব যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই আপোনালোকে এই চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিব ইমান ধুনীয়া জেগা দেখাইছোঁ আপোনালোকক আজি মন্দিৰ আৰু তো আগলৈকে আছে যাবলৈ তো যি বাৰু দেখাম আজি তো এতিয়া আমি অলপ ভৰি থ'বলৈকে আহিছোঁ পাইছোঁ ন আপোনালোকে যদি আপোনালোকে হাজোত আহে তো ইয়া মানে কি কৈছিল এইখিনি সেনেকৈ কেদাৰনাথ না কি তো এইখিনি জেগাত মানে আপোনালোকে পিকনিক প্লেচ মানে এইখিনি পিকনিক খাব আপোনালোকে আহিলে যে আৰু আগলৈকে নাযাব আৰু এইফালে মন্দিৰলৈকে তো মানে মন্দিৰলৈকে যাব বুলি খোজকাঢ়ি তো আপোনালোকে যদি পিকনিক খাবলৈ আহে ন তো এতিয়া গাড়ীখন ৰখাব আৰু এতিয়া পিকনিক প্লেচ ধুনীয়া একদম ধুনীয়া আৰু ধুনীয়া আপোনালোকে কিন্তু চাউণ্ড লৈ আহিব দে আমাৰ কিন্তু চাউণ্ড লৈ অহা নহ'ল তথাপিও আপোনালোকে যদি ক'ৰবাত পিকনিকলৈ যায় তো আপোনালোকে প্লিজ চাউণ্ড লৈ যাব আমি চিপ ইউৰ পেচা দিছ নহ'লে মজা দে থেংক ইউ ভাই থেংক ইউ ইয়াৰ পইচা নিয়ে আজি খাৱাৰ মানে মোৰ খুচুৰা পইচা নাই আমাৰ এইফালে চাওক এয়া হৈছে আমাৰ পিকনিক প্লেচ আৰু ৰাতিপুৱা ইয়াত ব্ৰেকফাষ্ট ৰুটি মানে ব্ৰেড আৰু চাহ মানে চাহ এতিয়ালৈকে আহি পোৱা নাই তো আৰু এইফালে চাওক বৰ্তমান এয়া ক'ত জংঘলত বহি খাব লগা হৈছে বেচেৰাহঁত কিমান ঠাই নোহোৱা তো এতিয়া আমি ব্ৰেকফাষ্ট খাই গোটেই ৰেডি মানে খালোঁ এতিয়া আৰু সেইফালে মানে ক'ত যাই আছোঁ এতিয়া মানে অলপ ফুৰিবলৈকে যাম আপোনালোকক লৈ যাম তো এতিয়া কি ক'ম আৰু তো আমি এতিয়া বৰ্তমান মন্দিৰলৈ আহিছোঁ এতিয়া কি নাম বা হে তো এতিয়া আমি বৰ্তমান ওপৰলৈ গৈ আছোঁ তো ওপৰত কিনো আছে তো সেইবিলাক চাই হ'ব তো এতিয়া বলক ওপৰলৈকে যাওঁ এতিয়া বহুত ভাগৰ লাগি গ'ল এতিয়া গৈ আছোঁ এনেকৈ তো এইফালে আপোনালোকে ওপৰৰ পৰা ভিউ চাওক এনেকুৱা দেখা পায় ধুনীয়া তো এইফালে আহি এজন ককাকো দেখিলোঁ এয়া তেওঁ এতিয়া বহি আছে তেওঁ এয়া হৈছে মন্দিৰ মানে এইটো মন্দিৰৰ নাম তো নাজানো তথাপিও আমি আহিছোঁ এয়া চাওক এয়া আমি গৈ আছোঁ বৰ্তমান সেৱা কৰিবলৈকে তো আমি এইফালে গৈ আছোঁ এতিয়া বৰ্তমান এয়া চোৱা এয়া হৈছে মন্দিৰ তো ইয়াৰ নামটো বা কি আছিলে পাহৰি গ'লোঁ গাইজ চৰি তো এইফালে আমাক এনেকৈ পূজাৰী বাবাই এতিয়া আশীৰ্বাদ দি আছে যে তোমালোকে ডাঙৰ হৈ ইণ্ডিয়ান আৰ্মি হ'বা ইণ্ডিয়ান পুলিচ হ'বা আৰু কিবা ব্লগাৰ হৈ যাবা যি হ'বা আৰু যাতে ভালে কুশলে পঢ়া শুনা কৰিব পৰা যাতে মেট্ৰিকত ফাৰ্ষ্ট ডিভিজন পোৱা তাৰে আশীৰ্বাদ দি আছে তো আৰু আমি এতিয়া মন্দিৰলৈ এতিয়া ভিতৰলৈ দৰ্শন কৰিব লাগে কাৰণ এই মন্দিৰটোত মোবাইল নিবলৈ এলাও নাই তথাপিও আমি মানে জানা নাছিলোঁ নাই সেইকাৰণে লৈ গ'লোঁ চৰি যোনে ভিডিঅ'টো যদি কোনোবাই হাজাৰ মানুহে চাই আছে চৰি আৰু এইবিলাক বেৰাবিলাক চাওক আপোনালোকে এয়া হৈছে মানে কিবা আৰু এইবিলাক মূৰ্তিও আছে তো আপোনালোকে চাওক এয়া হৈছে মূৰ্তি তো শিলেৰে
তো আৰু এইখিনি বা কি মই বৰ্তমান মানে এতিয়া মালা চালা দিয়ে নেকি তো এইফালে এয়া হৈছে মূৰ্তিটো মানে আপোনালোকক ভালকৈ মই দেখাব নোৱাৰিলোঁ কাৰণ এতিয়া মই গালি চালি খালোঁ হয় মানে যেতিয়া মই সেই ৰেকৰ্ডিং কৰি আৰু মন্দিৰৰ ভিতৰত এনেকুৱা মানে ইয়াত আছে কি হাঁহৰ কণী আৰু বৰা চাউল আৰু কিবা মিক্স কৰি যে সেই আগৰ চিমেণ্টবোৰ বনাই মানে বেৰাবোৰ বনোৱা হৈছিল তো এয়াই হৈছে আৰু এইবিলাক মূৰ্তি আছে কিবা তো এওঁলোকৰ নাম চাম নাজানিলোঁ আপোনালোকে আৰু চৰি আৰু এই হৈছে হাজো দিছ ইজ হাজো তো এনেকৈ আমি বৰ্তমান এতিয়া ধূপ চাকি দি সকলোৱে মানে বাহিৰলৈকে আহিলোঁ তো যি আছিল মানে আশীৰ্বাদ ল'লোঁ তো আপোনালোকে এইফালে চাওক এতিয়া বৰ্তমান ধুনীয়া ভিউৰ মানে আৰু এইফালে ভিৰ চাওক তললৈকে যোৱা এতিয়া বৰ্তমান এই ভিৰ চোৱা না হে মানুহ তো এতিয়া আমি বৰ্তমান গৈ আছোঁ এতিয়া কাছ চাবলৈকে তো তলত এয়া মানুহৰ ভিৰ চোৱা এই যাবা দি অলপ যাবা দি চাইড দিয়া না চাইড ফাইনেলি ভিৰৰ মাজৰ পৰা আহি আমি এয়া কাছ দেখা পালোঁ এয়া কাছ হাজোৰ কাছ গাইছ এয়া হৈছে হাজোৰ কাছ এই কাছ এইফালে এই কাছ এইফালে এইফালে কাছ কি মোটা বে কাছবিলাক এই চাওঁ না এই কিমান দিনৰ মানে কিমান বছৰ বা হ'ল এওঁলোকৰ সেয়া চোৱা না কিমান ধুনীয়া দেখিছে ন আপোনালোকেও যাওক তালৈ গৈ এই ফিলিংছটো লওক আৰু আপোনালোকে মোৰ কেমেৰাতনো কিমান ভাল দেখিব তাতকৈ আপোনালোকে তাতেই নিজে গৈ চাই আহক এবাৰ বহুত ধুনীয়া ঠাই হাজো তো আমি এতিয়া বৰ্তমান কাছ চাই আহিলোঁ তো এতিয়া অলপমান এতিয়া বস্তুবিলাক লওঁ আৰু যি আছে অলপ মানে অলপ চিনাৰী টাইপৰ অলপ বস্তু নিব লাগে তো হাজোত আহিছিলোঁ বুলি অলপ ক'বলৈ তো এইফালে আমি দোকানলৈ আহিছোঁ বৰ্তমান এয়া ফটো চটোকে লওঁ আৰু এয়াই আৰু হাজো এয়া দিছ ইজ হাজো এতিয়া বৰ্তমান আমি ফটো কিনো তো তাৰ পৰা এতিয়া ফটো চটো লৈ আহি আৰু এইফালে হিৰোকেইটাৰ ফটো উঠাই ষ্টাইল চাওক অলপ এয়া আৰু এইফালে আমি বৰ্তমান এতিয়া কমলা কিনিলোঁ এতিয়া কমলা খাওঁ আৰু এতিয়া দেই আৰু বাই তো এতিয়া বৰ্তমান আমাৰ খানাই ৰেডি বৰ্তমান সকলোৱে বহি চুহি ল'লে তো এতিয়া আমি খানা খাব লাগে মানে প্ৰথমতে আমি বিলাব লাগে তো এইফালে লিবু লেখাই আছে তো এইফালে তো এতিয়া আৰু ভাত খোৱা হৈ গ'ল বৰ্তমান এয়া চাওক আমাকো দিবে আমাৰ বিদ্যামন দাদা এতিয়া পানী দিবলৈকে আহিছে ন তো আজি খোৱাৰ আইটেম আছে এয়া লিবু টেঙা চব্জি চালাড ভাত দালি আৰু মাংস এয়াই হৈছে আৰু এইখন চিম্পুল খানা মানে চিম্পুল আৰু কি আৰু স্কুলৰ খানা আৰু এইফালে আমাৰ এতিয়া বৰ্তমান চাৰো আহি গ'ল ভাত খাবলৈকে এইফালে আমি বৰ্তমান আপেল চাপেল ল'লোঁ এয়া 1 কিলো 2 কিলো যিমান ল'লোঁ আৰু এইবিলাক চম্পাপৰি আহিছে আৰু তো এইফালে বৰ্তমান এয়া দোকানীও আহিছে মানে এতিয়া অলপ খেলা চেলা বস্তু লৈ আহিছে তো এইফালে আমি এতিয়া আঙুৰ খাবলৈ এতিয়া যুঁজি আছোঁ তো এইফালে চাব পাৰে এতিয়া আঙুৰ আমি পোৱা নাই এতিয়া পালোঁ আৰু এইফালে বৰ্তমান চাব পাৰে এয়া নাচি আছে এওঁলোকৰ জচ চক নাই এয়া বৰ্তমান আৰু এতিয়া আপোনালোকক দেখাবলৈ কথা আছিলে মানে কোনফালে আহিলে মানে এই পিকনিক প্লেচত আহিলে আপোনালোকে কোনফালে মানে গ'লে টয়লেটটো পাব সেইফালে গৈ আছোঁ আপোনালোকক অলপ দেখাই আছোঁ এইফালে যাব আপোনালোকে এইফালে তো এইফালে দেখোন অলপ সেই চলি আছে কি বুলি কয় গাইছ ইয়াৰ পৰা আজি ব্লগটো কৰি দিওঁ শেষ যদি ব্লগটো চাই ভাল পাইছে লাইক কৰিব চেনেলটো নতুনকৈ চাই আছোঁ যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব আৰু ধুনীয়া পৰিৱেশ আপোনালোকে হাজো মন্দিৰলৈকে আহক আমি বহুত জেগা ফুৰিলোঁ তো আপোনালোকে প্লিজ আহক আৰু এতিয়া বাই বাই টাটা তো আমাৰ এতিয়া ফাইনেলি মানে এতিয়া